आज আমি কথা পাতিম kFc কথা। kFc ফুল মিনিং হল কেন্টাকি ফ্ৰাইড চিকেন। ইয়াৰ আৱিষ্কাৰ হল কৰ্নেল হাৰ্লেণ্ড চেণ্ডাৰ্ছ। কোম্পানী কাহিনী আৰম্ভ হয় 9 ছেপ্টেম্বৰ 1890 চনত, যেতিয়া হেনৰিভিল চহৰত কৰ্নেল হাৰ্লেণ্ড চেণ্ডাৰৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল ডেভিড চেণ্ডাৰ আৰু মাকৰ নাম আছিল মাৰ্গাৰেট চেণ্ডাৰ্ছ। চেণ্ডাৰৰ বাহিৰে তেওঁৰ এজন ভায়েক আৰু এজনী ভনীয়েকো আছিল। ভায়েকৰ নাম ক্লেৰেন্স আৰু ভনীয়েকৰ নাম কেথৰিন। 1895 চনত তেওঁৰ দেউতাকৰ মৃত্যু হয়। সেই সময়ত হাৰ্লেণ্ডছৰ বয়স মাত্ৰ 5 বছৰ আছিল। দেউতাকৰ মৃত্যুৰ পাছত মাকে খৰচ উলিয়াবলৈ এটা ফেক্টৰীত কাম কৰে আৰু সেইবাবে ভায়েক আৰু ভনীয়েকৰ দায়িত্ব হাৰ্লেণ্ডছৰ ওপৰত আহে। সেই সময়ত হাৰ্লেণ্ডৰ মাকৰ পৰা খাদ্য বনাবলৈ শিকে। 7 বছৰ বয়সত তেওঁ খাদ্য বনোৱাটো পাৰ্গত হৈ পৰে। আৰম্ভণিৰে পৰা তেওঁ চিকেন বনাই খুব ভাল পাইছিল। 1902 চনত হাৰ্লেণ্ডছৰ মাকে পুনৰ বিয়া হয়। তাৰপিছত সকলোৱে গ্ৰীণউড নামৰ ঠাইলৈ উভতি আহে। চেণ্ডাৰৰ দেউতাকে তেওঁক ভাল নাপাইছিল, সেইবাবে তেওঁ 1903 চনত হাৰ্লেণ্ডছে ঘৰ এৰি দিয়ে। তেওঁ গাঁৱত থাকি পঢ়া শুনা কৰে। ঘৰ এৰাৰ পিছত 7ম শ্ৰেণীলৈকে পঢ়াৰ পাছত তেওঁ পঢ়া বাদ দিয়ে। 13 বছৰ বয়সত তেওঁ ইণ্ডিয়ানা পলিচ চহৰলৈ যায়। তাত তেওঁ ঘোঁৰা ৰখাৰ কাম কৰিছিল। কিছুদিনৰ পিছত তেওঁ সেই কাম ত্যাগ কৰে আৰু তেওঁ 1906 চনত আলবানী নামৰ চহৰ এখনত খুৰাকৰ লগত থাকিব বিচাৰে। তেওঁ খুৰাকে ট্ৰেইন কোম্পানী এটাত কাম কৰিছিল। তেওঁ হাৰ্লেণ্ডছক এটা চাকৰি সোমোৱাই দিয়ে। তাৰপিছত তেওঁ ৰেলৰ ফায়াৰমেনৰ কাম কৰে। এনেতে তেওঁ জোচিফিন নামৰ ছোৱালী এজনীক বিয়া কৰে। এনেতে কিছু বছৰৰ পিছত কাজিয়া কৰি সেই চাকৰি ত্যাগ কৰে। সেই সময়তে তেওঁৰ ঘৈণীয়েকেও তেওঁক এৰি গুচি যায়। তাৰপিছত তেওঁ হাৰ নামানি আগবাঢ়ি গৈ আছিল। তেওঁ তাৰ পাছত ইঞ্চুৰেঞ্চ কোম্পানীত চাকৰি কৰে। তাৰ পাছত গাড়ী টায়াৰৰ ব্যৱসায়ী কৰে। এই কাম কৰি তেওঁ কেণ্টাকি নামৰ এখন সৰু চহৰলৈ কৰবিললৈ যায় আৰু ৰোড 25ত গেছ ষ্টেচন এটা খোলে। তাৰ কাষতে এখন হোটেলো খোলে। তাত তেওঁ নিজাভাৱে ফ্ৰাইড চিকেন নিৰ্মাণ কৰিছিল। সকলোৱে ইয়াক বৰ ভাল পালে। সেইবাবে তেওঁ কৰ্নেল ইউনিভাৰ্চিটিৰ পৰা 8 সপ্তাহৰ হোটেল মেনেজমেণ্টৰ কোৰ্চ কৰে। কেণ্টাকিৰ গভৰ্ণৰে হাৰ্লেণ্ডছৰ চিকেন ইমানেই ভাল পালে যে তেওঁক কৰ্নেল উপাধি প্ৰদান কৰিলে। 1936 চনত তেওঁ নিজৰ হোটেল আৰু ব্ৰাঞ্চ খুলিব বিচাৰিলে, কিন্তু তাৰ হাইৱে বনোৱাৰ বাবে চলি থকা হোটেলখনো বন্ধ হয়। সেই সময়ত তেওঁৰ বয়স মাত্ৰ 62 আছিল। গোটেই জীৱন নিজৰ জীয়াই থকাৰ বাহিৰে তেওঁ আৰু একো কৰিব নোৱাৰিলে। তেওঁ নিজৰ চিকেনৰ ৰেচিপি বেলেগ বেলেগ হোটেলক বেচিব বিচাৰিলে, কিন্তু সকলোৱে হোটেলে ইয়াক কিনিব নিবিচাৰিলে। তেওঁ 1000তকৈ অধিক হোটেলত ৰেচিপি বেচিবলৈ গ'ল, কিন্তু তাৰ ভিতৰত মাত্ৰ এখনেহে তেওঁৰ ৰেচিপিটো কিনে। তাৰ পৰা হাৰ্লেণ্ডছে কেতিয়াও পাছলৈ উভতি চোৱা নাই। পৃথিৱীৰ সকলো ঠাইলৈ তেওঁ চিকেন ৰেচিপি বিয়পি পৰিল। আজিৰ তাৰিখত kFc 118খনতকৈ অধিক দেশত অৱস্থিত। গোটেই বিশ্বত ইয়াৰ 18,875খন ষ্ট'ৰ আছে। ইয়াৰ প্ৰথমখন ষ্ট'ৰ আমেৰিকাৰ 1982 চনত খোলে। 16 ডিচেম্বৰ 1980 চনত আমেৰিকাত কেণ্টাকিত 90 বছৰ বয়সত হাৰ্লেণ্ড চেণ্ডাৰৰ মৃত্যু হয়।